জুবিনদাৰ মৃতদেহ মৰ্গত ৰখাৰ সময়তো তাতে হেৰি চলি আছে ফাংচন চলি আছে সেই কথাখিনি কোনে কৈছে আপোনাক নেপালী এজনে মোক কৈছে তাত থকা তাতে মোৰ হোটেলৰে নেপালী তেওঁৰ চিনাকি আৰু এজন নেপালী অন্য এজন নেপালী গম পায় তেওঁলোকে জুবিনদাৰ এই গোটেই কথাটি মোক ফোনত প্ৰথম কথা পতাই দিছিলে তাৰপিছত মই ক'লো মই এবাৰ লগ কৰিব খুজিছোঁ তাৰপিছত তেওঁৰ লগত মই ৰাতিৰ ওলাই ধৰি আৰু হস্পিটেলাইজ যে কৰিছে তেখেতৰ মানে মৰাৰ পিছতে হস্পিটেলাইজ মষ্ট প্ৰবেবলি কৰিছে আপোনালোকে জেগাটোলৈকে গৈছে মূল স্থানৰ পৰা আপোনালোকে যেতিয়া সিদিনাখন কাৰোবাক কৈছিলোঁ কথাটো হ'ল মই যেনেকৈ এজ এ ইণ্ডিভিজুৱেল মই তাত গৈ কিনে নিজৰ ফালৰ পৰা ব্যক্তিগতভাৱে যিখিনি কৰিছোঁ পুলিচ লেভেলৰ পৰা তেনেকৈ এজ এ পুলিচ নহয় তেওঁলোকে অফিচিয়েলি যাব নালাগে পাৰ্চনেলি মোৰ দৰে গুচি যাওক গৈ কিনে এনকুৱাৰী কৰক মোতকৈ বহুত ভাল ভাল কিছুমান ডাটা তেওঁলোকে ওলাব পাৰিব মোৰ হিচাপত যাব লাগে মোৰ হিচাপত আৰু এই ক্ষেত্ৰত যদি মোকো যদি বিচাৰে মোৰ লগত যাব পাৰোঁ মই এতিয়াও ৰেডি আছোঁ মোৰ ভিজা চব আছে সেইকাৰণে এটা ভাল এনকুৱাৰী হওক জুবিনদাৰ গ'লটো গ'লেই তেখেতে আত্মাৰ সদগতি বিচাৰি আমি যিখিনি পাৰোঁ পুলিচ ডিপাৰ্টমেণ্টে যিখিনি পাৰে যোনে যেনেকৈ পাৰে এইটো সহায় সহযোগ কৰিলে কিবা এটাতো ওলাব গৈ কিনে কৰি আছিল তেতিয়া সিদ্ধাৰ্থ আৰু কি নাম তেখেতৰ শেখৰ দুজনে তাতে আছে কিন্তু যেতিয়া মৰিল জুবিন দা মৰাৰ পিছত তেখেতৰ শৱদেহটো উঠাই কিন্তু ইহঁতে অনা নাই সেই পাইলটজনে আনিছে তেতিয়া পাইলটজনে আনিছে আৰু আপুনি এই মুহূৰ্তলৈকে পিছে আৰক্ষীয়ে মূল স্পটলৈকে গৈ উপস্থিত হোৱা নাই ছিংগাপুৰ য'ত আচলতে ঘটনাস্থলী আৰু সেই ঘটনাস্থলী পৰিদৰ্শন কৰাৰ আৰক্ষীয়ে এই মুহূৰ্তলৈকে বাট উলিয়াই লোৱা নাই পিছে আৰক্ষী বাট উলিয়াই নল'লেও কিন্তু ইতিমধ্যে জুবিন অনুৰাগীয়ে গৈ উপস্থিত হৈছে ছিংগাপুৰত হয় ধ্ৰুৱ ভৰালীৰ কথা ক'বলৈ লৈছোঁ তেখেতে ইতিমধ্যে 6টা দিন ধৰি ছিংগাপুৰত উপস্থিত আছিলে আৰু জুবিনদাৰ শেষ নিশ্বাস য'ত ত্যাগ কৰিছিলে সেই স্থানত গৈ তেখেতে উপস্থিত হৈছিলে যদিওবা তেখেতে ব্যক্তিগতভাৱে গৈ উপস্থিত হৈছে আৰু কেইটামান নতুন নতুন কথা এই মুহূৰ্তত আমাৰ মাজলৈ আহিব যে তেখেতৰ মুখেৰে আমি শুনিব বিচাৰিম যিটো আমি ইয়ত যাত্ৰাৰ কথা কোৱা হৈছিলে যিটো আমি য'ত যি স্থানত ঘটনাটো কোৱা হৈছিলে পূৰ্বে সেই স্থানৰ কিছুমান নতুন নতুন কথা এই মুহূৰ্তত তেখেতৰ মুখেৰে আমি শুনিব বিচাৰিম কাৰণ গোটেই যিহেতুকে আৰক্ষীয়ে এই মুহূৰ্তলৈকে ঘটনাৰ তদন্ত বিচাৰি গৈ উপস্থিত হোৱা নাই কিন্তু তাৰ মাজতে জুবিন অনুৰাগী গৈ অৰ্থাৎ ধ্ৰুৱ ভৰালী গৈ উপস্থিত হৈ তেখেতে কিছুমান সাময়িকভাৱে তথ্য গ্ৰহণ কৰিছে যদিওবা সেয়া কোনো ব্যক্তিগতভাৱে সেই তথ্যসমূহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে গতিকে তেখেতৰ পৰা আমি পুনৰবাৰ জানিব বিচাৰিম প্ৰথমে আপোনাক ধন্যবাদ জনাইছোঁ আৰু প্ৰথমে জানিব বিচাৰিম যে জুবিনদাৰ অনুপস্থিতিৰ সেই বাতৰি সকলোৱে আমি মৰ্মাহত আৰু তাৰ মাজতে আপুনি গৈ ছিংগাপুৰত উপস্থিত হৈছিলে আৰু প্ৰাথমিক যিখিনি প্ৰিলিমিনাৰী আপোনাৰ ব্যক্তিগত যিখিনি আচলতে ইনভেষ্টিগেশ্যন সেই ধৰণৰ এটা আপুনি কাম লৈ হাতত গৈছিলে কি তাত নতুন নতুন কথা পাহৰলৈ আহিবলৈ সক্ষম হৈছে হয় ধন্যবাদ একচুৱেলি মই 26 তাৰিখে ইয়াৰ পৰা গৈছিলোঁ 26 তাৰিখে মই 2টা বজাত তাত পাইছোঁ পাই কিনে তাৰ আমি হোটেলৰ পৰা ওলাই মই প্ৰথম কথা এটাই ভাবি গৈছোঁ যে গৈ কিনে নেক্সট দিনা মই চেণ্ট জনছ একচুৱেলি মানুহবিলাকে কৈ আছে আপোনালোকৰ মিডিয়াটো বজাই আছে যে আপোনাৰ লেজাৰাছ আইলেণ্ডত তেখেতৰ এক্সিডেণ্টটো হৈছিল লেজাৰাছ নহয় সেইটো আপোনালোক চবকে ক'লোঁ সেইটো হ'ল চেণ্ট জনছ আইলেণ্ড একচুৱেলি গ্ৰুপ অফ আইলেণ্ড আছে তাতে ছিংগাপুৰত চেণ্ট জনছ লেজাৰাছ ছিষ্টাৰ আইলেণ্ড কুচু 4টা আইলেণ্ড আছে তাতে তো লেজাৰাছ আইলেণ্ডত নহয় একচুৱেলি এইটো ঘটনাটো ঘটিছিলে সেইদিনাখন চেণ্ট জনছত তো চেণ্ট জনছত অলপ পানীৰ দটো সেইখিনি ডেপটো বেছি হয় সেইখিনি আৰু নৰ্মেলি যিখিনি মানুহ যায় ফেমিলি হওক কিবা হওক এইখিনি কিন্তু আপোনাৰ লেজাৰাছ আইলেণ্ডতে যায় তো চেণ্ট জনছত কিয় বা তেওঁলোকে গ'ল সেইটো মই নাজানো মোৰ এইটো হেৰি নহয় যিটো ঘটনা ঘটিছিল ঘটনা ঘটাৰ পিছত দুদিন পিছত চাগে দুদিন পিছত আমি যেতিয়া গ'লোঁ তাত আমাক চেণ্ট জনছত এলাউ নকৰিলে আৰু জেটিটো টোটেলি বন্ধ কৰি দিছে চেণ্ট জনছত লেজাৰাছৰ খোলা আছে আৰু এক্সিডেণ্টটো হোৱাৰ পিছত জেটিটো পূৰা বন্ধ কৰি দিছে তাত কোনো মানুহ যাব নোৱাৰে ভিতৰত এটা লিংক এটা ৰাস্তা মানে মেন মেড ৰাস্তা এটা আছে সেইটো দি যাব পাৰে আপোনাৰ ভিতৰে আমি গ'লোঁ চালোঁ আৰু সেই আৰু তাত জুবিনদাক এটা শ্ৰদ্ধাঞ্জলি জনাই আহিছোঁ আৰু সেইখিনি মানে আপুনি ক'লে যে চেণ্ট জনছত ঘটনাটো সংঘটিত হৈছে আমি যিটো লেজাৰাছ বুলি কৈ থকা হৈছে তাৰ ব্যৱধান কিমান মোটামুটি এটা লেজাৰাছত এটা ৰাউণ্ড মাৰি কিনে চেণ্ট জনছত যোৱা যায় মোটামুটি 2 কিলোমিটাৰ মোটামুটি 1.5 কিলোমিটাৰৰ ভিতৰত হ'ব 2 নহয় 1.5 কিলোমিটাৰমানৰ ভিতৰত হ'ব আপুনি কৈছে যে পানীৰ গভীৰতা যথেষ্টখিনি বেছি সেইখিনি বহুত বেছি মোটামুটি 40 ফুটৰ পৰা 50 ফুট বুলি লিখা আছে তাতে মই চাইছোঁ আৰু জুবিনদাৰ মানে মৃত্যু হোৱাৰ সেই খবৰৰ পিছতে তেখেতসকলে বন্ধ কৰি দিয়া হৈছে এতিয়া হয়তো জেটিটো পূৰা বন্ধ কৰা আছে এতিয়ালৈকে নাই সেইটো খোলা নাই আমি যাব খুজিছিলোঁ আমাক ড্ৰাইভাৰে ক'লে পাইলটে ক'লে যে সেইটো বন্ধ কৰা আছে পিছত মই অনুসন্ধান কৰি গম পালোঁ যে এক্সিডেণ্টৰ হোৱাৰ পিছত সেইটো বন্ধ কৰা হৈছে এতিয়া কথা হ'ল যে আপুনি 6-7টা দিন তাত আছে মানুহৰ মুখত কেনেকুৱা ধৰণৰ কথা শুনিছে বা আপুনি তাৰ সন্মুখ ভাগলৈকে যেতিয়া গৈছিলে তাৰ ঘটনাটোৰ কি ধৰণৰ আপুনি আচলতে চক্ষুভাৱে আপুনি কি কথা দেখিব পাৰিছে মই যিখিনি জেগা মই ঘূৰিছোঁ যিখিনি জেগাত য'তে গৈছোঁ তাতেই মই ইণ্ডিয়ান যিখিনি দেখা পাওঁ ইণ্ডিয়ান সুধোঁ মই কথাখিনি যে কেনেকৈ আপুনি জানে নেকি আৰু মষ্ট অফ দ্য মানে যিখিনি যাক মই সুধোঁ তেওঁৱে গম পায় মানে তাৰে ভিতৰত পাকিস্তানী আছে আফগানিস্তানী আছে বাংলাদেশী আছে নেপালী আছে
আৰু ইণ্ডিয়ানটো আছেই গোটেই চববিলাক মানুহে যাকে সোধে তেওঁৱে গম পায় যে জুবিনদাৰ কেনেকৈ মৃত্যু হৈছে পানীত ডুবিয়ে মৰা বুলি কৈছে চবে হয় হয় কিন্তু এই আপুনি যিটো স্থানৰ পৰা ইহঁতলৈকে যোৱা হৈছিলে এই স্থানটোৰ ব্যৱধান কিমান আৰু এই যে পানীত ডুবি মৰা বুলি কথা কোৱা হ'ল পানীত ডুবি এই সময়খিনিলৈকে যিটো আমি পিছত আমি CPR দি থকাৰ দৃশ্য দেখিছোঁ এই কথাখিনিত আপোনাৰ কেনেকুৱা ধৰণৰ লাগিছে CPR দিয়াটো মোৰ বিশ্বাস হোৱা নাই কাৰণ CPR যদি দিলেহেঁতেন মানুহ নৰ্মেলি মই ডক্টৰ নহয় মই নাজানো ইমানখিনি কথাটো হ'ল মানুহ এজন উশাহ যেতিয়া বন্ধ কৰিব সেইটো মোটামুটি 1 মিনিট তো উইদিন মোৰ হিচাপত 1 মিনিট 1.5 মিনিটৰ ভিতৰত CPR দিব লাগে আৰু তাতে য'ত জুবিনদাৰ এক্সিডেণ্টটো হৈছে তাৰ পৰা আপোনাৰ ছিংগাপুৰ ডিষ্টেঞ্চ কিলোমিটাৰত লিখা নাথাকে 45 মিনিট টাইমত লিখা থাকে 30 to 45 মিনিটছ লাগে আৰু সেইখিনি সময়ত জুবিনদা অলৰেডি মোৰ হিচাপত ডেথ হৈ গৈছিলে আৰু হস্পিটেলাইজ যে কৰিছে তেখেতৰ মানে মৰাৰ পিছতে হস্পিটেলাইজ মষ্ট প্ৰবেবলি কৰিছে আপোনালোকে জেগাটোলৈকে গৈছে মূল স্থানৰ পৰা আপোনালোকে যেতিয়া আপুনি কোৱাৰ ধৰণে আমি যে চেইঞ্জ বুলি কওঁ যদি আমি তালৈকে কিমান দূৰত্ব কিমান বা কিমান সময় লাগে আপোনাৰ যিখন বাহন গৈছে চেইণ্ট জনছৰ পৰা আমি ক্ৰুজত গৈছিলোঁ চেইণ্ট জনছৰ পৰা হেৰি মেইনলেণ্ড আৰু ছিংগাপুৰ মেইনলেণ্ড যিখিনি নিয়াৰেষ্ট পইণ্ট হয় তেখেতে য'ত নিয়া বুলি কৈছে সেইটো সেইখিনি জেগাত মোটামুটি 30 to 45 মিনিটছ লাগে হয় এতিয়া কথা হ'ল এই গোটেই ঘটনাটো এই মুহূৰ্তত ৰহস্যখন গোটেই ঘটনাটো সকলোৱে বিচাৰিছে ইয়াৰ সঠিক তদন্ত হওক ইতিমধ্যে দেখিব পোৱা গৈছে যে প্ৰবাসী কেইবাগৰাকীও অসমীয়াৰ লগত যোগাযোগ কৰা হৈছে যদি বা এগৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছে সেই বাকী কেইগৰাকী অহা নাই আপোনালোকে তাত গৈ প্ৰবাসী অসমীয়াৰ সৈতে কিবা যোগাযোগ কৰিব চেষ্টা কৰিছিল নেকি হয় মই একচুৱেলি কি হৈছে পূজাৰ হয়তো নৱমী নে অষ্টমী আছিল ইউজুৱেলি মই শুনা মতে আৰু মই তাত হোটেলত সুধিছিলোঁ যে ইয়াত দুৰ্গা পূজা হয় নে নহয় তো ক'লে মোক এনেকৈ লিটিল ইণ্ডিয়াত দুখন দুৰ্গা পূজা হয় য'ত সম্পূৰ্ণৰূপে বেংগলী মানুহখিনি বাংলাদেশী হওক বা ইণ্ডিয়ান বেংগলী মানুহখিনি আৰু আছাম ছ'চাইটি যিখিনি আছে তেওঁলোকৰ ফালৰ ভাল ডাঙৰ পূজা মানে কম্পিটিশ্যন টাইপত হয় কিন্তু এইবাৰ কোনো ধৰণৰ পূজা আছাম ছ'চাইটিৰ ফালৰ পৰা তাত মই দেখা পোৱা নাই লিটিল ইণ্ডিয়াত আপুনি যোগাযোগ কৰিছিল নেকি তেওঁলোকৰ যিখিনি বিষয়ববীয়া আছে সেইকাৰণে গৈছিলোঁ মই য'ত পূজা পেণ্ডেল হৈছে তাত মই গৈছোঁ মই তেনেধৰণৰ কোনো মানুহ দেখা পোৱা নাই অনলি তাত মই দেখিছোঁ বেংগলী মানুহখিনি আছে তাতো মই সুধিছোঁ যে ঘটনাটোৰ কথা সুধিছোঁ তেওঁলোকে কৈছে অসমীয়া মানুহটো বহুত আহে ইয়াতে এইবাৰ কিন্তু অহা নাই এনেকৈ কৈছে বাকী আপোনাৰ তেওঁলোকৰ চৰকাৰে কিবা তদন্ত কৰিছে তেওঁলোকৰ কিবা তেনেকুৱা ধৰণৰ বা এইটো মোৰ ব্যক্তিগত মোৰ এটা এজ এ টুৰিষ্ট মই গৈছোঁ তাত মই কোনো ধৰণৰ কিবা এনকুৱাৰী টাইপ বা অফিচিয়েল মই একো কৰিব নোৱাৰোঁ আৰু সেইটো আল্টিমেটলি মোক হেৰি সিহঁতৰ ল এণ্ড অৰ্ডাৰ বহুত ষ্ট্ৰিক্ট হয় তো তাতে মই সেইটো মাথাত ৰাখি কিনে যিখিনি পাৰোঁ মোৰ ফালৰ পৰা আৰু এটা মোৰ ৰিকুৱেষ্ট অলৰেডি মই সিদিনাখন কাৰোবাক কৈছিলোঁ কথাটো হ'ল মই যেনেকৈ এজ এ ইণ্ডিভিজুৱেল মই তাত গৈ কিনে নিজৰ ফালৰ পৰা ব্যক্তিগতভাৱে যিখিনি কৰিছোঁ পুলিচ লেভেলৰ পৰা তেনেকৈ এজ এ পুলিচ নহয় তেওঁলোকে অফিচিয়েলি যাব নালাগে পাৰ্চনেলি মোৰ দৰে গুচি যাওক গৈ কিনে এনকুৱাৰী কৰক মোতকৈ বহুত ভাল কিছুমান ডাটা তেওঁলোকে ওলাব পাৰিব মোৰ হিচাপত যাব লাগে মোৰ হিচাপত আৰু এই ক্ষেত্ৰত যদি মোকো যদি বিচাৰে মোৰ লগত যাব পাৰোঁ মই এতিয়াও ৰেডি আছোঁ মোৰ ভিজা চব আছে সেইকাৰণে এটা ভাল এনকুৱাৰী হওক জুবিনদাৰ গ'লটো গ'লেই তেখেতে আত্মাৰ সদগতি বিচাৰি আমি যিখিনি পাৰোঁ পুলিচ ডিপাৰ্টমেণ্টে যিখিনি পাৰে যোনে যেনেকৈ পাৰে এইটো সহায় সহযোগ কৰিলে কিবা এটাতো ওলাব গৈ কিনে এই যে ইহঁতো যেতিয়া তেখেতসকলে গৈছিলে তাত প্ৰশিক্ষক ৰূপে তাত কোনো ব্যৱস্থা নাথাকে সেই কথাটো মই সেইটোতে আহি মই ক'ব খুজিছিলোঁ তাতে ইয়াক যিবিলাক পাৰ্টি হয় ইয়াক পাৰ্টিবিলাকত যেতিয়া যায় ইয়াক পাৰ্টি তাতে অপশ্যন থাকে আপুনি ইয়াকখন নিব আপুনি লগত কিমানজন মানুহ নিব সেই হিচাপত সাঁতুৰিব জানে নে নাজানে এইবিলাক গোটেইখিনি ট্ৰেইনাৰ থাকে কিবা থাকে প্ৰফেচনেল ট্ৰেইনাৰ মই শুনা মতে আৰু $200 ছিংগাপুৰ ডলাৰ দিলে আপুনি এজন লাইক ছুইমাৰ প্ৰফেচনেল ছুইমাৰ আপোনাৰ লগত যাব ইয়াক পাৰ্টি কৰিব আপোনাক হেল্প কৰিব ডুবিব নিদিব কিবা কৰিব ইমান ডাঙৰ মানুহ এজন গৈছে ইয়াকখনত ইমান $1000 খৰচা কৰি গৈছে এজন $200 দিয়া মানুহ নোলাল নাই ছিংগাপুৰত $200 যি প্ৰফেচনেল এজন ছুইমাৰ নিয়ক লগত থাকক সেইটো একচুৱেলি হ'ব লাগিছিলে মোৰ হিচাপত কিয় সেইখিনি এৰেঞ্জমেণ্ট নহ'ল মই এইটো এটা কুৱেশ্যন থাকি গ'ল মানে মানুহ যিমানে সাৱধান হয় তাৰ পিছতো তেখেতসকলে কিন্তু এটা বিচাৰে যে প্ৰশিক্ষক এটা দল থাকক বহুত ছেফটি মানে বহুত ছেফটি তাতে এই ক্ষেত্ৰত যে সিদ্ধাৰ্থৰ আৰু এটা বিসংগতি আছিলে এই কথাখিনি আৰু এটা পুনৰবাৰ স্পষ্ট হয় সেইটো তেখেতে বহুত ডাঙৰ ভুল কৰি দিছে আৰু তেখেতে ইয়াকখন হেণ্ডেল কৰিব নালাগিছিলে মই শুনা মতে তাতে যিখিনি ইয়াকৰ যদি ছ'চাইটি আছে যিখিনি ইউনিয়ন হয় তেওঁলোকে গোটেই মানে গম পায় কথাখিনি সিদিনাখন যে মিছ হেণ্ডেল কৰিছে এই সিদ্ধাৰ্থে গোটেইখিনি কথা গম পায় তেওঁলোকে ইয়াকখন নিব ড্ৰাইভাৰটো গুচাই কিনে ইয়াকখন চলাইছে বুলি কৈ আছে সিদ্ধাৰ্থে সি চলাব নালাগিছিলে সি জুবিনদাৰ মেনেজাৰৰ কামখিনি কৰক তেতিয়া বেছি হেৰি হ'লে সেই বস্তুখিনি হ'ব নালাগিছিলে আৰু যিখিনি তাতে প্ৰবাসী অসমীয়া যিখিনি আছে তেওঁলোকে এটলিষ্ট
এই যেনেকৈ কোনোবা এজন কালি আহিছে বুলি শুনিছোঁ কোনোবা কলিতা নেকি বাকীখিনিও তেওঁলোকে ছাপোৰ্ট কৰক আহক আহি আচল কথাটো আমি যেনেকৈ কৈ আছোঁ তেওঁলোকে কওক তেওঁলোকৰ মুখেদি আমি শুনিলে বেছি ভাল হ'ব আমি যিখিনি শুনিছোঁ বেলেগৰ মুখেদি শুনিছোঁ তেওঁলোকে আহি কিনে নিজে কওক মিডিয়াত বাদ দিয়ক ক'ৰবাত দিয়ক য'ত যেনেকৈ দিয়ক কথাখিনি ক্লিয়াৰিটি লাগে চব কথাৰে এটা ক্লিয়াৰিটি হ'লে ভাল এইটো পুলিচৰ এনকুৱাৰী কিয় ৰখি থাকিব লাগে নিজে আহক ছাপোৰ্ট কৰক তদন্তত আপোনাৰ দৃষ্টিৰে আৰু আমি যদি চাওঁ যে আপুনি কেইবাটাও এছ'চিয়েশ্যনৰ আপুনি কথা পাতিছে বা তেওঁলোকৰ লগত আপুনি চালকৰ লগতেই হওক তেনেকুৱা ধৰণৰ কথাসমূহ পাতিছে ভিডিঅ' কৰিছে আপুনি তেওঁলোকৰ আচলতে কথাসমূহ কেনেকুৱা ধৰণৰ আছিলে তেওঁলোকে দুটা পইণ্ট আছে দুটা পইণ্টত মই চালকজনৰ লগত দুটা পইণ্ট লৈ কথা পাতিছিলোঁ এক নম্বৰ পইণ্ট গৰিমা বৌয়ে কৈ আছিলে সেইদিনাখন লেজাৰ আইলেণ্ডটো বহুত ভূত প্ৰেত কিবা কিবি এইবিলাক থকা বুলি কোনো ধৰণৰ তেনেকৈ বস্তু নহয় আপুনি যাব এবাৰ বহুত ভাল পাব সুন্দৰ পৰিৱেশ কিন্তু আমি পৰিৱেশটো ইমান বেয়া কিয় পালোঁ মোৰ ভিতৰত জুবিনদাৰ সেই কথাটোৱে সোমাই আছে যে মই এনজয় কৰিব পৰা নাই মানে গৈও মনত খেলি আছে কেনেকৈ হ'ল এইখিনি ইমান কোম্পানী লেজাৰ ওচৰততো বহুত কোম্পানী বহুত ধুনীয়া জেগা কিন্তু তেওঁলোকে গৈছে চেণ্ট জনছত চেণ্ট জনছ মানে চবচে পানীৰ ঢৌটো তাত বেছি আৰু বহুত মানে 40-50 ফুট লিখা আছে দ আছে আৰু সেইখিনি ডেঞ্জাৰ জ'ন বুলিয়ে কয় আৰু আমাকতো যাবও দিয়া নাই আমি দূৰৰ পৰাই চাইছোঁ আৰু সিদিনাখন মই যিখিনি ইয়াক পাৰ্টি দেখিছোঁ ইয়াক পাৰ্টি গোটেইখিনি কিন্তু চেণ্ট জনছত নহয় ইয়াতে হৈ আছে লেজাৰ ওচৰত হৈ আছে আৰু কুচু বুলি কজৱে এটা আছে কজৱেৰ ভিতৰত কৰে সেইখিনি কজৱে মানে এনেকৈ ভিতৰত এনেকৈ ৰাউণ্ড টাইপৰ আছে তাৰে ভিতৰত কৰিব দিয়ে বাহিৰত যাব নিদিয়ে সেনেকুৱা তো সেইটো এটা মই পাইলটজনৰ লগত সেইটো কথা পাতিছিলোঁ মানে আমি যিটো কথা এটা চলাই আছিলে যে সেই জেগাটো সম্পূৰ্ণ ক্ৰুচিয়েল জেগা সেই জেগাটোত আচলতে যাবলৈ সাধাৰণতে দিয়া নহয় তেনেকুৱা আচলতে নাই তেনেকুৱা নহয় চবেই যাব পাৰে আপুনিও যাব পাৰে ময়ো যাব পাৰোঁ চবেই যাব পাৰে ধুনীয়া জেগা সুন্দৰ জেগা পৰিৱেশ বঢ়িয়া তাত কিন্তু এটা বস্তু গম পালোঁগৈ খোৱা লোৱা ৰাতি থকা পূৰা নিষেধ তাতে খোৱা লোৱা যিমানখিনি খাদ্য পানী চানী যি আছে দোকান পাহাৰ এখন দোকানো নাই চিপছ এপেকেটো আপুনি নাপাব তাতে তো সেইখিনি বস্তু আপুনি নিজৰ লৈ যাব দিয়ে যেতিয়া টিকেটিং কৰিব কাউণ্টাৰত কৈ দিয়ে তো যেতিয়া জুবিন দাহঁতেও যেতিয়া গৈছিলে ক্ৰুজ পাৰ্টিত আপোনালোক শুনিছে চাগে নিজৰ গাহৰি মাংস কিবা কিবি বনাই লৈ গৈছে তাত নাপায় কিন্তু একো যিখিনি নিছে গোটেইখিনি ক্ৰুজত লৈ গৈছে তেওঁলোকে মেইনলেণ্ডৰ পৰা তো সেইখিনি এক নম্বৰ কথা সেইটো হ'ল দুই নম্বৰ টাইমিঙৰ কথাখিনিত এটা খেলি মেলি হৈ আছে যে আচলতে ইয়তসমূহ হোটেলৰ পৰা কিমান সময়ত লৈ যোৱা হয় আৰু কিমান সময়ত উভতি এই কিবা টাইমিং আছিল নেকি এতিয়া চাওক হোটেলবিলাকত যদি বুক কৰা হয় হোটেলবিলাকৰ পৰা তেওঁলোকে পিক আপ কৰে 10টা বজাতে 10টা বজাত পিক আপ কৰি লৈ যায় লৈ ছিংগাপুৰখনটো ইমান ডাঙৰ নহয় 30-40 কিলোমিটাৰ ভিতৰৰ ৰেডিয়াছতে গোটেইখিনি শেষ হৈ গৈছে ছিংগাপুৰ তো য'ৰ পৰা ছিংগাপুৰৰ যিখন হোটেলৰ পৰা যাওক মোটামুটি উইদিন 10 to 15 মিনিটছ আপুনি পৰ্ট পাই যাব তো পৰ্টৰ পৰা সেই যিখিনি বেলেগ বেলেগ থাকে আপোনাৰ ফেৰীবিলাকৰ জেগা বেলেগ ইয়াকবিলাকৰ জেগা বেলেগ সেই হিচাপে তেওঁলোকে উঠাই লৈ যায় তো মোৰ হিচাপত ৰাতিপুৱা 10টাতো যদি জুবিন দা ওলাই গৈছে 10টা বজাত গ'লে মোটামুটি উইদিন 10:30 to 10:45 তেওঁলোকে সেই চেণ্ট জনছ পাই গৈছে আমাৰ ভাৰতীয় সময়ত এতিয়া 2.5 ঘণ্টা প্লাছ কৰিলোঁ 10:30 মানে হ'ল আপোনাৰ 12:30 বাজিব চাগে ইয়াতে 10:30 11 এটা বাজিব এই এটাৰ ভিতৰত ঘটনাটো হৈছিলে মোৰ হিচাপত আৰু যেতিয়া ঘটনা হৈছে সেই স্থানৰ পৰা আৰু কোনো কাৰণতে তেনেকুৱা এটা পজিশ্যনত হস্পিটেল আহিব সম্ভৱ না একদম পচিবলে নহয় এইটো যিটো ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চত কোনো কাৰণতে চি পি আৰ যিখিনি চি পি আৰৰ আমি ভিডিঅ' দেখিছোঁ সেইখিনি অকল হেৰিতে দেখিছোঁ ইয়াকখনতে দিছে যোনে দিছে বাকী হস্পিটেলত মোৰ হিচাপত তেখেতৰ অকল শৱদেহটোহে লৈ অহা হৈছে উঠাই আৰু শৱদেহ আৰু এটা ইণ্টাৰেষ্টিং কথা যেতিয়া পানীত হেৰি কৰি আছিল ছুইম কৰি আছিল তেতিয়া সিদ্ধাৰ্থ আৰু কি নাম তেখেতৰ শেখৰ দুজনে তাতে আছে কিন্তু যেতিয়া মৰিল জুবিন দা মৰাৰ পিছত তেখেতৰ শৱদেহটো উঠাই কিন্তু ইহঁতে অনা নাই সেই পাইলটজনে আনিছে তেতিয়া পাইলটজনে আনিছে আৰু আপুনি চাগে হস্পিটেলৰ তাত সন্মুখীন হৈছিলে নেকি আমাৰ যিসমূহ ভিডিঅ' আছিলে দেখিব পোৱা গৈছে তাত কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু লোক তাত ঠাহ খাই আছিলে যিহেতু চামকানু মহন্তৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানলৈকে অংশগ্ৰহণ কৰিছিলে কিন্তু আমি হস্পিটেলত যদি আমি চাওঁ যে কেইটামান মুষ্টিমেয় 2-4জন মানুহৰ বাহিৰে সেইসকল মানুহ হস্পিটেলত মই চিভিল হস্পিটেল মই তাতো গৈছোঁ তাতো গৈ মানে নেপালী এজন মোক চিনাকি আছিল তেওঁ মোক লৈ গ'ল নি কিনে তেওঁলোকৰ নিজৰ চিনাকি আছে তাতে তো মই এইখিনিয়ে গম পালোঁ যে জুবিনদাৰ যেতিয়া শৱদেহটো আনিলে শৱদেহ 1 ঘণ্টাৰ ভিতৰত ওলাই দিছে মৰ্গত সোমাই দিছে মৰ্গত সোমাই দিয়াৰ পিছত এইখিনি 1-1.5 ঘণ্টাৰ ভিতৰতে গোটেইখিনি হৈছে হোৱাৰ পিছত তাতে এই আমাৰ অসমৰ ফালৰ পৰা 4-5জনমান মানুহে আছে বাকী তেতিয়া কিন্তু ফাংচন চলি আছে তাতে এই ফাংচন চলি আছে জুবিনদাৰ মৃতদেহ মৰ্গত ৰখাৰ সময়তো তাতে হেৰি চলি আছে ফাংচন চলি আছে সেই কথাখিনি কোনে কৈছে নেপালী এজনে মোক কৈছে তাতে মোৰ হোটেলৰে নেপালী তেওঁৰ চিনাকি আৰু এজন নেপালী অন্য এজন নেপালী গম পায় তেওঁলোকে জুবিনদাৰ এই গোটেই কথাটি মোক ফোনত প্ৰথম কথা পতাই দিছিলে তাৰপিছত মই ক'লোঁ মই এবাৰ লগ কৰিব খুজিছোঁ তাৰপিছত তেওঁৰ লগত মই ৰাতি ওলাই গ'লোঁ তাত লগ পালোঁ কথাখিনি হ'ল
ভিডিঅ' কৰিব দিয়া নাই, কৈছে ভিডিঅ' কৰিব নালাগে, মই জাষ্ট কথাখিনি শুনক এনেকৈ। আমি যদি মই ভিডিঅ' কৰিম বুলি ভাবিছোঁ। মোবাইলত থকা সেই আপুনি যিটো স্থানলৈকে গৈছিলে জুবিনদাৰ শেষ নিশ্বাস ত্যাগ কৰিছিলে, আপুনি ইতিমধ্যে ভিডিঅ' সংগ্ৰহ কৰিছে। এটা যদি ভিডিঅ' এটা যদি আমি এই মুহূৰ্তত আমি চাওঁ, তেতিয়াহ'লে হয়তো সেই জেগাখিনি দৰ্শকসকলৰ স্পষ্ট হৈ উঠিব, কাৰণ ইয়াত পাৰ্টি চলি থকা সেই স্থানটোৱে যিটো স্থানত আছিলে, কিন্তু সেই স্থানটো এতিয়া বন্ধ কৰি দিয়া হৈছে, নহয় জানো? হয়, এতিয়া বন্ধ কৰি দিছে। এই স্থানটো এতিয়া বন্ধ কৰি ইয়াত মানে এই ইয়াকবিলাক লৈ কিনে আগতে আপুনি জেটি থাকে, তাতে জেটি এটা আছে, জেটিটোত লেণ্ড কৰিব পাৰে আপুনি। আমাৰ পাণবজাৰত যিটো জেটি আছে সেনেকৈ ছেম জেটি ইয়াতো এটা আছে, লেজাৰছতো আছে, ছেইণ্ট জনছত আছে। ছেইণ্ট জনছতটোৰ জেটিটো বন্ধ কৰি দিছে সেই এক্সিডেণ্টটোৰ পিছত। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু এই ভিডিঅ'সমূহ আমি আনখন স্ক্ৰীণত আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই কথাখিনি এটা কথা স্পষ্ট হৈ ওলাইছে যে আচলতে এগৰাকী জুবিন অনুৰাগী হৈয়ে তেখেতে যিহেতুকে ছিংগাপুৰৰ জুবিনদাৰ মৃত্যুৰ শেষ সময়ছোৱাৰ সেই স্থানখিনি তেখেতসকলে চাইছে, বা তাত তেখেতসকলে কিছুমান প্ৰাৰম্ভিক কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। যিটো কথা কৈ থকা হৈছিলে, যিটো দ্বীপৰ কথা কৈ থকা হৈছিলে, সেই দ্বীপটো নহয়, বিপৰীতে তেখেতে দেখিব পোৱা গৈছে ছেইণ্ট জনছে সেই দ্বীপটোৰ কথা উল্লেখ কৰা হ'ল। গতিকে হয়তো এনেকুৱা ধৰণৰ বহুখিনি তথ্য পোহৰলৈ আহিব। তেখেতে উল্লেখ কৰিছে যে যেতিয়া আচলতে শেষ নিশ্বাস ত্যাগ কৰিছিলে, তাৰপিছতো তেখেতৰ জুবিনদাৰ নশ্বৰদেৱ মৰ্গলৈকে ঠেলি দিয়া হ'ল, মৰ্গলৈকে লৈ যোৱা হ'ল। আৰু সেই সময়ছোৱাতো কিন্তু চামগুণ মহন্তৰ অনুষ্ঠিত হোৱা যি অনুষ্ঠান, সেই অনুষ্ঠান বৰ্ণাঢ্যভাৱে চলি থাকিলে। গতিকে এনে কেতবোৰ বিস্ফোৰক তথ্য এই মুহূৰ্তত পোহৰলৈ আহিছে। গতিকে এই কথাসমূহ আচলতে তেখেতে যি প্ৰাৰম্ভিকভাৱে তেখেতৰ ব্যক্তিগতভাৱে তেখেতে তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ছিংগাপুৰৰ পৰা, আৰু সেই তথ্যখিনি আচলতে যথেষ্টখিনি আৰক্ষী প্ৰশাসনকো হয়তো কামত দিব। গতিকে আৰক্ষী প্ৰশাসনৰ যদি প্ৰয়োজন হয়, নিশ্চয়ভাৱে তেখেতক এই কথাখিনি অৱগত কৰাবলৈ এই মুহূৰ্তত সাজু আছে। গতিকে দৰ্শকসকলেও নিশ্চয় অৱগত হ'ব পাৰিছে যে আচলতে যিটো দ্বীপৰ কথা কৈ থকা হৈছিলে, য'ত আচলতে কৈ থকা হৈছিলে সেই দ্বীপত সচৰাচৰ মানুহ তেনেকৈ নাযায়, কিন্তু সেয়াও কিন্তু এক বিশ্বাসকৰ নহয়। কাৰণ তেখেতে উল্লেখ কৰিছে তাত আচলতে দিনে নিশাই মানুহ তাত গৈ থাকে, কিন্তু নিশাৰ ভাগত থকাৰ কোনো তাত ব্যৱস্থা নাই বুলি তেখেতে উল্লেখ কৰিছে।